তুমি কোন ক্লাছত পঢ়া? মইনা তুমি আহিছা তোমাৰ তুমিও ওৱান বাপুজি স্কুলত তোমাৰ নাম কি? দৃষ্টি আৰু তোমাৰ নাম হুৱানা তো ৰবা মই এটা ভিডিঅ' हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल। तो आजिर भिडिओ होटेलर पर आरम्भ करिलो। तो आजिर लोकेशन हल आमार प्रथमते एयारपोर्टत जाम लीलाबारी एयारपोर्ट तार पिছত जाम गोविंद पार्क लखीमपुर। तो प्रथमते एक गान गाई लও ओ पता नहीं जी कौन सा नशा करता है यार मेरा हर एक से वफा करता है। तो এতিয়া আমি ওলালো হোখন দোকানত যাম ভাত চাত খাবলৈ। এই স্কুটিখনৰ ওচৰত এজন মানুহ থিয় হৈছে সেইটো দোকানত এটা ৰহস্য আছে যাৰ কাৰণে আজি আমি সেইখন হোটেলত খাম। তো ভিডিঅ'টোত চাব। আমি এইটো হোটেলত আছিলোঁ অলকনন্দা হোটেল এই ওপৰৰ এই তাত এইটো ৰুমত আছিলোঁ আমি। সো এতিয়া আমি আহিলোঁ এইখন দোকানত ভাত খাম। দাদা ভাত আছে অঁ দিবচোন। তো এতিয়া ভাত চাত দিয়া হ'ল এতিয়া ভাজি দি আছে দাদাই। তো এতিয়া আমি খাবলৈ আহিলোঁ চাওঁ কেনে লাগে খাই কিনে। ভাজিটো তামাম টেষ্টি হৈছে ভাজিটো। ফ্ৰেণ্ডসকল আপোনালোক কি পাপৰ খাব নেকি? খাব মন গ'লে খাব পাৰিব ডিছক্ৰিপশ্যনত দি দিম। ল কিয় নলয় হয় হয় তাক দিয়ক সি নাখায় অঁ মোক দিয়ক অলপ দালি দিয়ক দাদা হয় দাদা। তো এতিয়া আমাৰ খোৱা হ'ল যোৱাৰ আগতে দাদাক কিবা সুধি চাওঁ ইমান টেষ্টি বনাইছে দাদা মানে আপুনি ইমান টেষ্টি মানে চব্জি বনাইছে ভাত বনাইছে কেনেকৈ অলপ ক'বচোন ইমান টেষ্টি হৈছে আপোনাৰ মানে ভালকৈ বনাইছিলে আৰু দাদা মানে মই জানো মানে আজিকালি মানুহ ষ্টেণ্ডাৰ্ড হৈছে মানে এনেকুৱা হোটেলত নাহে মানে VIP হোটেলত যায়। তো এইবিলাক আপোনালোকে যদি মানে অলপ মানে কিবা মডিফাই কৰে মানে ৰুমটো তেনেহ'লেতো বেচাখিনি ইয়াতকৈ আৰু বেছি ভাল হ'ব হয় না? তো অলপ মডিফাই কৰিবলৈ চেষ্টা কৰিব। মই জনাই নাছিলোঁ যে আপোনাৰ হোটেলত মানে ইমান ভাল খাদ্য পাম বুলি। তো বহুত ভাল হৈছে মানে মই এইটো আশা ৰাখোঁ মানে ফ্ৰেণ্ডসকলৰ মাজত যে আপোনালোকেও লখিমপুৰৰ যিবিলাক ফ্ৰেণ্ডছ আছে বিশেষকৈ লখিমপুৰত তো আপোনালোকে আহিব মই বেনাৰটো দেখাই দিম এইটো দোকানত আহিব আহি কিনে আপোনালোকে ভাত বা ৰুটি চুটি বহুত কিবা কিবি পাব আৰু তো আপোনালোকে খাই ল'ব। চাওক আপোনালোকে চাওক ইমান সৰু এটা দোকানত ইমান ভাল যে খাদ্য বনাইছে কম আৰু মানে ডাঙৰ ডাঙৰ হোটেল থৈ এই সৰু হোটেলত নাহে। আৰু এই হোটেলখন আছে এই হস্পিটেলৰ একেবাৰে অপজিট ছাইডত এইটো হস্পিটেল আৰু এইফালে আছে সেই সৰু হোটেলটো। ঠিক আছে দাদা আহোঁ হা। এয়াৰপোৰ্টত যাই আছোঁ খোজকাঢ়ি মানে বেছি দূৰ নহয় ইয়াৰ পৰা 2 কিলোমিটাৰ। চ' গাড়ী নাই যাৰ কাৰণে খোজকাঢ়ি যাই আছোঁ। এই এৰ'প্লেন উৰি আছে চাওক এয়াৰপোৰ্টত যাম এতিয়া। ইয়াত দুটা হ'ব এইটো হ'ব মানে বাছ ষ্টেণ্ড আৰু সেই সৌখন হ'ব এই চাওক সৌখন হ'ব ষ্টেডিয়াম লখিমপুৰ। এই দাদা কাম কৰি আছে আৰু মোৰ পিনে চাই আছে মানে মই ভিডিঅ' কৰি আছোঁ কি ভাবি আছে ল'ৰাজন কৰি আছে কি। ফাইনেলি গাইজ আমি লীলাবাৰী বিমান কোটা আহি পালোঁ আৰু সেইফালে মানে বেছি গাড়ী সোমাব নোৱাৰে মানে বন্ধ কৰি দিছে সেইফালে। মানে দাদাই পাৰ্মিশ্যন লৈ আছে যে ভিতৰত যাব দিয়ে নে নিদিয়ে। চৰি ফ্ৰেণ্ডছসকল ভাবিছিলোঁ এয়াৰপৰ্টত ভিতৰত যাম কিন্তু এই যাবলৈ নিদিলে মানে কিবা টাইম কি কৰি দিছে মানে 9 বজাৰ পৰা ৰাতিপুৱা 9 বজাৰ পৰা 12 বজালৈকে। তো 12 বজাৰ আমি এটা চাগে পাৰ হৈছে তো আমি আহিলোঁ। চ' সেইকাৰণে ভিতৰত সোমাব নিদিলে তো আপোনালোকে বেয়া নাপাব। তো এতিয়া লখিমপুৰত এটা পাৰ্ক আছে গোবিন্দ পাৰ্ক সেইটো। চ' এতিয়া আমি সেই পাৰ্কৰ ভিতৰত যাম। উত্তৰ লখিমপুৰ পৌৰসভা গান্ধী ময়দান উদ্যান উত্তৰ লখিমপুৰ। তো এতিয়া আমি যাম তাৰ আগতে ইয়াৰ পৰা টিকেট কাটি লওঁ। মোবাইল হয় দাদা টিকেটটো কিমান টকা কৰি? 5 টকা দিছে নেকি পইচা? কিয় দিলে? ঠিক আছে মোৰ টিকেটটো দিয়ক। এইটো চাওক মাত্ৰ 5 টকা। আপোনালোকে আহিব কেমেৰা খৰচ 10 টকা কেমেৰা খৰচটো দিব নেকি? তো এতিয়া আমি ভিতৰ ফালে যাই আছোঁ আৰু চাওঁ আমি ভিতৰ ফালে যাই কিনে কি দেখিবলৈ পাওঁ কি আৰু দেখিবলৈ পাম চাওক। ছোৱালী বাপৰে ইয়াত কেৱল ছোৱালী আৰু ছোৱালী। এইফালে এটা বম পাত্ৰ আছে সেইফালে আমি পিছত যাম তাৰ আগত আমি এইফালৰ পৰা ঘূৰি আহোঁ ছোৱালী ফালৰ পৰা। তাতে কেৱল খেলাৰ বস্তু
সৰু সৰু ভাইটি ভণ্টিসকলে খেলি আছে। অঁ চেল্ফি ষ্টেণ্ড হয় OnePlus আছিল। আৰু এইফালে চাব গছৰ পাত আৰু সিপাৰে এটা গেট বনাইছে, চাওক ইমান ধুনীয়াকৈ গেট বনাইছে। এইটোত অলপ উঠো কেনে লাগে চাওঁ। এই মোবাইল ইয়াৰ পৰা কিন্তু পৰি নাযাবি হা, ভালকে থাক। এই মইনাই তুমি কোন ক্লাছত পঢ়া? মইনা তুমি আহিছা, তোমাৰ তুমিও ওৱান? বাপুজি স্কুলত। তোমাৰ নাম কি? দৃষ্টি। আৰু তোমাৰ নাম? হুৱানা। বাপৰে কণমানি শিশুজনী ইমান স্পীডত কথা পাতে, চাগে ময়ো ক'ব নোৱাৰিম। অঁ ঝুলনাত উঠিম এতিয়া, ঝুলনাত উঠিম। তুমি প্ৰথমে তোমাক লৈ মই আজি ভিডিঅ'টো কৰিম। তুমি প্ৰথমে উঠিবা, তাৰপিছত মই উঠিম হা। এই ঝুলনাটোত যোৱা। আজি ভাবিছোঁ এই সৰু ভাইটিৰ লগতে গোটেই ভিডিঅ'টো কৰিম। ইয়াত আহি লগ পালোঁ, বহুত ধুনীয়া ল'ৰা হয়, কথা বতৰাবিলাক বহুত ভাল, মৰমীয়াল। मैं पहले वीडियो कर लेती हूँ, ठीक है? अब तुम पहले तुम करो। बहुत मुश्किल है ये। करो 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 करो। भाई ये बहुत मुश्किल है यार। मुश्किल है, ठीक है? तुम कैमरा करो। अगर मैं यहाँ से गिर गया तो तुम मुझे पकड़ लेना, ठीक है? वो भाई क्या कर रहे हो यार? कर लिया मैंने, कर लिया। स्टॉप कर, स्टॉप करो। हाई फला हाई फला हा। ভালকে ধৰিবা হা, পৰি যাবা কিন্তু। এইফালে আহা, অঁ ভালকে ধৰি লোৱা। তুমি আহা আৰু মই তোমাৰ মাকৰ ওচৰত যাওঁ অলপ হা। এই ভাইটিজন আপোনাৰ ল'ৰা নেকি? অঁ কোন ক্লাছত পঢ়ি আছে? ক্লাছ 4। অঁ প্ৰাইভেট নে গভৰ্ণমেণ্ট? প্ৰাইভেট। মানে মই ইউটিউবত ভিডিঅ' বনাওঁ। মিৰাজুল ব্লগছ। থেংক ইউ। ভিডিঅ'টো আপলোড কৰিব পাৰিম না? চাওক ইমান ধুনীয়া ফুল গছ, বাপৰে এটা ফুল লৈ লওঁ। এতিয়া ভাইটিজনে এটা পজ দিব চাওক। এইটোত আমি উঠিব বিচাৰিছিলোঁ কিন্তু উঠিব নোৱাৰিম, বন্ধ কৰিছে, মানে অলপ বেয়া হৈছে। চ' এতিয়া অলপ বেলেগ ফালে যাওঁ। এইফালে আছে এটা দলং, এই চাওক। তো এইফালে অলপ পিছত যাম, তাৰ আগতে এইফালে বাবুজি আছে, আৰু যাৰ কাৰণে এই পাৰ্কটোৰ নাম গান্ধী ময়দান। কিবা ৰিলেশ্যন আছে গান্ধীজীৰ লগত, মই ক'ব নোৱাৰিলোঁ। ইয়াতে ডাইনাছৰৰ ভিতৰেদি ৰাস্তা বনাই দিছে, ডাইনাছৰৰ পেটৰ ভিতৰেদি। আৰু এইটো হৈছে বাহিৰত ওলোৱা ৰাস্তা, আৰু ইয়াৰ দুই কাষেদি বহুত ধুনীয়া ধুনীয়া চিনাৰী ৰৈ দিছে। এইটো জিৰণি কোঠাহে, তাত দুজনী ভণ্টি বহি আছে, চাওঁ তাত যাওঁ। নাই মই ইউটিউবাৰ, মানে ইউটিউবত ভিডিঅ' বনাওঁ, ব্লগছ ভিডিঅ'। ব্লগছ ভিডিঅ'। নামটো? মিৰাজুল ব্লগছ। ফাৰ্ষ্ট আহিছা না? না ये থাকো ইয়ালে। অঁ চাগে ভাল লাগিছে কাৰণ ইমান বাৰে বাৰে আহিছা ন? অঁ ঠিক আছে। তোমাৰ নামটো কি আছিল? মিৰাজুল ব্লগছ। আৰু এইটো হৈছে লখিমপুৰৰ ট্ৰেইনৰ ৰাস্তা, আৰু ট্ৰেইনটো চাগে বেয়া হৈছে, যাৰ কাৰণে ইয়াতে ৰখি আছে আমাৰ কাৰণে। তো এতিয়া এইফালে যাওঁ, আৰু ইয়াতে আছে ডাইনাছৰ, চাওক অলপ আগত যে আপোনালোকক দেখালোঁ। ভিডিঅ' কৰি আছে নেকি? অঁ तो अब हम जाएंगे उस ब्रिज के पास, तो चलिए अब हम चलते हैं उस ब्रिज के ऊपर। আৰু ব্ৰিজখন চাগে অলপ বেয়া হৈ গৈছে, মানে বহুত শব্দ ওলায় খোজকাঢ়িলে, তো সেইকাৰণে নামি আহিলোঁ। এতিয়া সেইফালে যাম। চাই আহোঁ কিবা আছে নেকি। ভিডিঅ' কৰিবলৈ গৈছে, দৌৰিছে। নাই কৰা মানে মই ভিডিঅ' কৰিব গৈছোঁ, মানে এজনী ছোৱালী আৰু এজন ল'ৰা বহি আছিল, মই গৈছোঁ দৌৰি পলাইছে, ভাবিছে ভিডিঅ' কৰি আছে কোনোবা ল'ৰাই, ঘৰত দেখাই নেকি। আৰু এইফালে আছে এটা জেব্ৰাটোৱে কুঁহিয়াৰ গছ খাই আছে, তো মই ভাবিলোঁ এইফালে অলপ যাওঁ। তো বাই ফ্ৰেণ্ডসকল, এণ্ড থেংক ইউ ছ' মাছ।